ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে এক বৃহৎ ইজতেমাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকে ইয়াৰ পৰিৱেশটো চাওক, এক বিশাল এই মঞ্চখন তৈয়াৰ কৰিছে। ইয়াত 9খন জিলাৰ পৰা ইয়াত আমাৰ ইছলাম ধৰ্মী লোকসকল আহি পেলাই একত্ৰিত হ'ব। আৰু শেষৰ দিনা অৰ্থাৎ 11 তাৰিখে পুৱা 8 বজাত দোৱা হ'ব। সকলো ইছলাম ধৰ্মী লোকসকল একত্ৰিত হৈ বিশ্বৰ শান্তিৰ বাবে দোৱা কৰিব। আৰু আপোনালোকে এই দোৱাত চামিল হ'বলৈ উদ্যোক্তাসকলে জনাইছে। আৰু ইছলাম ধৰ্মী লোকসকল সকলোৱে এই দোৱাত চামিল হ'বলৈ চেষ্টা কৰিব আৰু বিশ্ব শান্তিৰ বাবে দোৱা কৰিব। 2025 চনৰ ফেব্ৰুৱাৰী 9, 10 আৰু 11 তাৰিখে হ'ব। আৰু ইতিমধ্যে প্ৰস্তুতি আপোনালোকে চাইছেই, তুংগত চলিছে। আৰু পেণ্ডালৰ কাম আমাৰ প্ৰায় শেষ হ'ল। বাকী কামবোৰ প্ৰায় 70% হ'ল, 30% কাম বাকী আছে। কাৰ্যসূচীখন হ'ব আমাৰ দিল্লীৰ পৰা যিসকল মেহমান আহি আছে, মানে তবলিগী কামৰ আলমী চুৰাৰ দাৰুল দেওবন্দৰ নেতৃত্বত যি আলমী চুৰাৰ কাম চলি আছে, সেই মেহমানসকল আহি আৰু সেইটোৰ এটা কাৰ্যসূচী হ'ব। তেখেতৰ মতে সেই কাৰ্যসূচীটো হ'ব আৰু সেই কাৰ্যসূচী মতে তিনিদিনীয়া প্ৰগ্ৰামটো চলিব। মানে গোটেই পথাৰখনত কিমান মানুহৰ কাৰণে জেগা থাকে? পথাৰটো বহুত ডাঙৰ আছে, ইয়াত 8-10 লাখ মানুহতো আহি যাব। কিন্তু মানুহ কিমান হয় সেইটোতো আমি ক'ব নোৱাৰোঁ। আমিতো চেষ্টা কৰি আছোঁ মানে বিশ্ব শান্তিৰ বাবে, ইয়াৰ পৰা যাতে এটা মেছেজ যায়, লগতে মানে যাতে আমি দোৱা কৰিব পাৰোঁ বিশ্ব শান্তিৰ বাবে। আৰু যাতে আমাৰ সমাজৰ পৰা এই তবলিগী জমাতৰ এই ইজতেমাৰ যোগেদি সমাজৰ পৰা যাতে বেয়া কাম বুলি কামবিলাক আঁতৰাই শুদ্ধ আৰু সঠিক পথত যাতে মানুহ চলিব পাৰে আৰু দেশৰ বাবে যাতে সমাজৰ বাবে যাতে কিবা এটা কৰিব পাৰে, আমি সেই উদ্দেশ্যৰে ইজতেমাটো। কিমান দিনৰ পৰা প্ৰস্তুতি কৰিছে? আমি যোৱা ডিচেম্বৰৰ 25 তাৰিখৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। নিতৌ কিমান লোকে এটা শ্ৰমদান কৰি আছে? নিতৌ আপোনাৰ 1000-1500 মানুহ আহিয়ে থাকে। দেওবাৰে আৰু শনিবাৰে শুক্ৰবাৰে মানুহ বেছি হয়। দেওবাৰে প্ৰায় 3000-4000 মানুহ হৈ যায়, আলহামদুলিল্লাহ। আৰু একদম আমাৰ ফালৰ পৰা একো দিয়া নহয়, নিজেই আপোনালোকে আপোনাৰ খানা লৈ আহে, নিজেই খানা ৰান্ধি আছে, নিজে কাম কৰি আছে। আমি খালি ডাইৰেকশ্যনটো দিওঁ, বাকী চব নিজৰ তত্ত্বাৱধানত কাম কৰি আছে, খোৱা বোৱা চব নিজে কৰি আছে, একদম মানে নিজ স্বাৰ্থত। এটা স্বাৰ্থ যাতে আল্লাহে সৱাব দিয়ে, সবৰ স্বাৰ্থত কৰি আছে। সকলোৱে যাতে নিজ নিজ সমাজৰ মানে কাৰণে কিবা এটা পজিটিভভাৱে আৰু সমাজৰ পৰা যাতে দুৰ্নীতিবিলাক আঁতৰাই এটা সুস্থ সবল সমাজ গঢ়ি তোলে, আমি এইটোই আশা কৰিম।